the questions from LUCENT'S GK. Today I will provide some more questions from LUCENT'S GK. মই নিশ্চয় আকৌ আহিছোঁ আপোনালোকৰ মাজলৈ আশা কৰিছোঁ সকলো ঠিকে আছে সকলোৱে নিজৰ কম্পিটিটিভ এক্সামিনেশ্যনৰ যি প্ৰিপেৰেশ্যন সেয়া ভালদৰে কৰি আছে সকলোকে কওঁ ৰিজাল্টৰ বেছি চিন্তিত নহ'ব হতাশ নহ'ব বা ভয় খাই নাথাকিব প্ৰিপেৰেশ্যন ভালদৰে চলাই যাওক আৰু প্ৰিপেৰেশ্যনৰ যি যাত্ৰা সেই যাত্ৰাটো এনজয় কৰক নতুন নতুন কথা শিকা আৰু সেইখিনি আলোচনা কৰা তাতো এটা বেলেগ ধৰণৰ মজা আছে আৰু নিগেটিভিটিৰে ভৰা পৃথিৱীখনত নিজকে পজিটিভ কামত ব্যস্ত ৰখা যি ভাল পায় যদি ষ্টাডি ভাল পায় ষ্টাডি কৰক যদি বেলেগ কিবা এক্টিভিটি বা হেবিট আপোনালোকৰ প্ৰিয় হয় সেয়া কৰক মুঠতে নিজকে পজিটিভ কামত নিজকে ব্যস্ত ৰাখক এইখিনি মই ব্যক্তিগত অনুভৱ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আহকচোন চাওঁ মই আজি কি কুৱেশ্যন ধৰি পালোঁ LUCENT'S GKৰ পৰা আপোনালোকৰ বহুমূলীয়া পৰামৰ্শবোৰ মই কমেণ্ট ছেকশ্যনত পঢ়াবচোন তেতিয়া মই নিজকে ইম্প্ৰুভ কৰাৰ বাবে সুবিধা হ'ব ইম্প্ৰুভ কৰিব পাৰিম নিজৰ ভিডিঅ'বিলাক ভালদৰে প্ৰস্তুত কৰা কুৱেশ্যনবিলাক ভালদৰে জড়িত আৰু মোৰ ভিডিঅ'বিলাকত কিছুমান টেকনিকেল আঁঠুৱা হৈছে প্ৰাৰম্ভিক ক্ষণত মই আগলৈ সেইবিলাক আঁতৰি ভালদৰে আপোনালোকৰ মাজলৈ যাতে ভিডিঅ'খিনি দিব পাৰোঁ তাৰ বাবে প্ৰচেষ্টা চলাই আছোঁ আশা কৰোঁ আপোনালোকে মোক উৎসাহিত কৰিব সহায় আগবঢ়াব পৰামৰ্শৰ যোগেদি চ' কুৱেশ্যনখিনি চাওঁ আহক Question number 24. This question is again from Indus Valley Civilization. Indus Valley Civilization ওপৰত এটা কুৱেশ্যন যোৱাটো ভিডিঅ'ত থাকি গৈছিল সেইটো হ'ল লাৰ্জেষ্ট ইণ্ডিয়ান চাইট অফ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ইজ ৰাখিগিৰি চ' ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ যিবিলাক চাইট আৱিষ্কাৰ কৰা হৈছিল তাৰ ভিতৰত আটাইতকৈ ডাঙৰ চাইটটো হৈছে ৰাখিগিৰি নেক্সট কুৱেশ্যন 25 কুৱেশ্যন নম্বৰ 25 এতিয়া আমি বেদৰ বিষয়ে আলোচনা কৰিম চ' এইখিনি কথা প্ৰায় আমি জানোৱেই প্ৰায়খিনিয়ে তথাপি এক্সাম পইণ্টৰ ভিউৰ পৰা কুৱেশ্যনখিনি ইম্পৰ্টেণ্ট হয় মই LUCENT'ৰ জিকেখনৰ পৰা থ্ৰ'লি গৈ আছোঁ কুৱেশ্যনবিলাক চ' আলোচনা কৰি গৈছোঁ কুৱেশ্যন নম্বৰ 25 4 Vedas are Rigveda, Samaveda, Yajurveda, Atharvaveda. Rigveda, Samaveda, Yajurveda and Atharvaveda. আমি জানো সকলোৱে চাৰিখন বেদ ঋগ্বেদ সামবেদ যজুৰ্বেদ আৰু অথৰ্ববেদ কুৱেশ্যন নম্বৰ 26 oldest text in the world চ' পৃথিৱীৰ আটাইতকৈ পুৰণি টেক্সট বুকখন হৈছে ঋগ্বেদা which is collection of lyrics ঋগ্বেদাখন আটাইতকৈ পুৰণি টেক্সট হয় ৱৰ্ল্ডৰ আৰু এইখন হৈছে কথা বা পদৰ কালেকশ্যন নেক্সট কুৱেশ্যন দ্য hymns of ঋগ্বেদা were recited by ঋগ্বেদৰ যিবিলাক স্তুতি সেইবিলাক যিসকলে ৰিচাইট কৰে আবৃত্তি কৰে তেওঁলোকক কোৱা হয় সত্ৰী ঋগ্বেদৰ স্তুতিবিলাক পাঠ কৰোঁতাসকলক কোৱা হয় সত্ৰী নেক্সট কুৱেশ্যন সামবেদা ইজ ন'ন এজ বুক অফ চান্স চ' সামবেদখন কি বুলি জনা যায় বুক অফ চান্স নেক্সট কুৱেশ্যন নম্বৰ 29 The hymns of Samaveda were recited by সামবেদৰ যিবিলাক স্তুতি সেইবিলাক যিসকলে পাঠ কৰে তেওঁলোকক উদ্গতি বুলি কোৱা হয় উদ্গতি নেক্সট কুৱেশ্যন Samaveda is important for Indian music বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় সামবেদখন কিহৰ বাবে ইম্পৰ্টেণ্ট হয় ইণ্ডিয়ান মিউজিকৰ বাবে ইণ্ডিয়ান মিউজিকৰ বিষয়ে এটা উল্লেখ আছে চ' সামবেদখন ইম্পৰ্টেণ্ট হয় ইণ্ডিয়ান মিউজিকৰ বাবে নেক্সট কুৱেশ্যন নম্বৰ 31 দ্য যজুৰ্বেদা ইজ ন'ন এজ যজুৰ্বেদখন জনা যায় বুক অফ চেক্ৰিফিচিয়েল প্ৰেয়াৰ্ছ
যজুৰ্বেদক জনা যায়। Next question, the hymns of Yajurveda are recited by, to Yajurvedar stuti hymns stuti bilakok যিসকলে পাঠ কৰে তেওঁলোকক জনা হয় advaryus. The hymns of Yajurveda are recited by advaryus. Next question, Yajurveda is consist of two parts, Krishna Yajurveda and Shukla Yajurveda. So Yajurvedখন দুটা পাৰ্ট লৈ গঠিত, Krishna Yajurveda and Shukla Yajurveda. Next question, book of magical formula. So book of magical formula বুলি কওঁতে বুজি পাইছে সকলোৱে, বেলেগকৈ আৰু অৰ্থটো ক'বলগীয়া নহয় বোধ হয়। বুক অফ মেজিকেল ফৰ্মুলা বুলি কাক কোৱা হয়? অথৰ্বা বেদখনক বুক অফ মেজিকেল ফৰ্মুলা বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, মিনিং অফ ৱৰ্ড ব্ৰহ্মা ইজ। ব্ৰহ্মা শব্দটোৰ অৰ্থটো কি? চেক্ৰিফাইচ, ত্যাগ। ব্ৰহ্মা শব্দৰ অৰ্থ হৈছে ত্যাগ। মিনিং অফ দ্য ৱৰ্ড ব্ৰহ্মা ইজ চেক্ৰিফাইচ, ত্যাগ। So next question is Ramayan is also known as, কি বুলি জনা যায় ৰামায়ণখনক, আৰু কি বুলি জনা যায়? আদি কাব্য। The oldest epic of the world is Ramayan. So আমি সকলোৱে জানো পৃথিৱীৰ আটাইতকৈ oldest epicখন হৈছে ৰামায়ণ, আৰু ৰামায়ণখনক লিখিছিলে বাল্মীকিয়ে। Next question, the longest epic of the world is, আটাইতকৈ দীঘল এপিক, আটাইতকৈ পুৰণি এপিক হৈছে ৰামায়ণ, আৰু আটাইতকৈ লংগেষ্ট দীঘল এপিক হৈছে মহাভাৰত। পুৰণিখন হ'ল ৰামায়ণ আৰু দীঘলখন হ'ল মহাভাৰত, ৰিটেন বাই বেদ ব্যাসা। আমি জানো সকলোৱে বেদ ব্যাসে মহাভাৰত লিখিছিল। So next question, Bhagavad Gita is extracted from Bhishma Praban of Mahabharata. So important question হয়, ভাগৱত গীতাখন ক'ৰ পৰা এক্সট্ৰেক্ট কৰা হৈছে? ক'ৰ এটা অংশ বিশেষ হয় ভাগৱত গীতাখন? ভীষ্ম প্ৰবন অফ মহাভাৰতা, মহাভাৰতৰ ভীষ্ম প্ৰবনৰ পৰা লোৱা হৈছে। Next question, Gayatri mantra is situated in Rig Veda's third mandal. So Gayatri mantraটো ক'ত আছে? ঋগ বেদৰ থাৰ্ড মণ্ডলত আছে। গায়ত্ৰী মন্ত্ৰটো ঋগ বেদৰ থাৰ্ড মণ্ডলত আছে, ৰিটেন বাই বিশ্বমিত্ৰ। So গায়ত্ৰী মন্ত্ৰ কোনে লিখিছিল? বিশ্বমিত্ৰই। Next question, what are 16 Mahajanapadas? So 16 Mahajanapad বুলি ক'লে আমি কি বুজো? The Janapadas were the major kingdom of Vedic India during that period. So Janapad হৈছে কি? Major kingdom of Vedic India. Vedic India আটাইতকৈ মানে প্ৰধান ৰাজ্য কেইখন হৈছিলে জনপদ। তো 16 Mahajanapadas that arose before the rise of Buddhism in India. So বুদ্ধিজিমৰ আবিৰ্ভাৱ হোৱাৰ আগতে যিকেইখন জনপদ, 16খন মহাজনপদ বুলি কৈছে, 16খন মহাজনপদ আমাৰ ইণ্ডিয়াত আছিল, সেইখন হ'ল, নামকেইটা ইম্পৰ্টেণ্ট হয়, কাশী, কোশালা, অংগা, মগধা, ভাজি, মালছ, চেদি অৰ চেট্টি, একেখনে হয় চেদি অৰ চেট্টি, বাচ্চা, কুৰু, পঞ্চালা, মৎস্য, সুৰসেনা অৰ সুৰসেনা, আসাকা, অৱন্তী, গান্ধাৰা এণ্ড কম্বোজা। আকৌ এবাৰ কৈ দিছোঁ, 16খন মহাজনপদ আছিল, কাশী, কোশালা, অংগা, মগধ,
Bazi, Mals, Sedi or Shetty, Bacha, Kuru, Panchala, Macha, Surasena, Asaka, Avanti, Kandhara, Aru, Kamboja. So next question about Magadh Empire. Magadh Samrajya. In the course of time, smaller or weak kingdom of 16 Mahajanapadas, eto okoman writing mistake hoy gol dei, 16 Mahajanapadas hobo lagisil. 16 Mahajanapadas were eliminated by the stronger rulers. In the 6th century, only 4 powerful kingdoms remain. So সময়ৰ অগ্ৰগতিৰ লগে লগে যিবিলাক আটাইতকৈ দুৰ্বল, আটাইতকৈ ক'লে বুলি ভুল হ'ব, আচলতে সময়ৰ অগ্ৰগতিৰ লগে লগে যিবিলাক দুৰ্বল আৰু সৰু ৰাজ্য আছিল 16খন মহাজনপদৰ ভিতৰত, সেইকেইখন কি হৈছিলে, এলিমিনেট হৈ গৈছিলে। প্ৰায় এনেকুৱা হৈছিলে ডাঙৰ যিকেইখন ৰাজ্য আছিলে, ডাঙৰ ৰাজ্যকেইখনৰ লগত বিলীন হৈ গৈছিলে বুলি ক'ব লাগিব। ষ্ট্ৰংগাৰ ৰুলাৰবিলাকৰ হাতত যিকেইখন সাম্ৰাজ্য আছিলে তেওঁলোকৰ হাতত বিলীন হৈ গৈছিলে, সৰু সৰু ৰাজ্যবিলাক অন্তৰ্ভুক্ত হৈ গৈছিলে। তো 6th চেঞ্চুৰী পোৱালৈকে তাৰমানে মাত্ৰ 4খন ৰাজ্য থাকি গৈছিলে, 4খন ডাঙৰ সাম্ৰাজ্য ইণ্ডিয়াত থাকি গৈছিলে, বেদিক ইণ্ডিয়াত। তো সেইকেইখন কি আছিলে, মগধ, আৱন্তী, কোশালা এণ্ড বাচ্চা। মগধ, আৱন্তী, কোশালা এণ্ড বাচ্চা। চ' মগধ আছিলে, আৱন্তী আছিলে, কোশালা আৰু বাচ্চা আছিলে। চ' লেটাৰ অল অফ দেম ৱেৰ এনেক্স টু অৰ বিকেম পাৰ্ট অফ মগধ। চ' একেবাৰে শেষত কি হৈছিলগৈ, এই 4খন মহাজনপদৰ পৰাও মগধহে থাকিছিলগৈ, মগধে বাকী থাকিছিলে। চ' গোটেইখিনি মগধৰ অন্তৰ্ভুক্তি হৈ গৈছিলে, মগধ এখন ডাঙৰ এম্পায়াৰ হৈছিলেগৈ। So next question, first ruling dynasty of Magadha Empire. So মগধত শাসন কৰা প্ৰথম ৰুলিং ডাইনেষ্টিটি হৈছিলে বৃহদ্ৰথ ডাইনেষ্টি। চ' বৃহদ্ৰথ ডাইনেষ্টিৰ ফাউণ্ডাৰ হ'ল বৃহদ্ৰথ ডাইনেষ্টি এণ্ড ফাউণ্ডাৰ আছিলে বৃহদ্ৰথ। চ' লাষ্ট ৰুলাৰ অফ বৃহদ্ৰথ ডাইনেষ্টি ইজ ৰিপুঞ্জয়া। তো বৃহদ্ৰথ ডাইনেষ্টিৰ লাষ্ট ৰুলাৰজন কোন হ'ল, ৰিপুঞ্জয়া। ৰিপুঞ্জয়া ৱাজ কিল্ড বাই হিজ মিনিষ্টাৰ পুলিকা। তো ৰিপুঞ্জয়ক তেওঁৰে মিনিষ্টাৰ, তেওঁৰে মন্ত্ৰী পুলিকাই হত্যা কৰিছিল। এণ্ড ক্ৰাউন পুলিকাজ চন প্ৰদ্যুত্য এজ দ্য নিউ কিং। চ' পুলিকাই নিজৰ ৰজাক, ৰিপুঞ্জয় ৰজাক হত্যা কৰি নিজৰ পুতেক প্ৰদ্যুত্যাক নতুন ৰজা পাতিছিল। তো নেক্সট কুৱেশ্যন, ছেকেণ্ড ৰুলিং ডাইনেষ্টি অফ মাগধ এম্পায়াৰ। চ' ৰুলিং ডাইনেষ্টি ছেকেণ্ড, দ্বিতীয় শাসনকৰ্তা ডাইনেষ্টি হ'ল মগধ এম্পায়াৰ প্ৰদ্যুত্য, also known as পৃথিৱীম ভাস্কোচেণ্টি। This dynasty ruled for 138 years. তো প্ৰদ্যুত্য ডাইনেষ্টিয়ে 138 বছৰ শাসন কৰিছিল। তো ফাৰ্ষ্ট হৈ গ'ল বৃহদ্ৰথ ডাইনেষ্টি, ছেকেণ্ড হৈ গ'ল প্ৰদ্যুত্য ডাইনেষ্টি, মগধ এম্পায়াৰ। চ' নেক্সট কুৱেশ্যন, থাৰ্ড ৰুলিং ডাইনেষ্টি অফ মগধ এম্পায়াৰ। চ' মগধ এম্পায়াৰৰ তৃতীয় শাসনকৰ্তা ডাইনেষ্টিটো হৈছে হাৰিয়াংকা ডাইনেষ্টিৰ ফাউণ্ডাৰ কোন হয়, বিম্বিসাৰা। হাৰিয়াংকা ডাইনেষ্টিৰ শাসনকৰ্তা হ'ল বিম্বিসাৰা। বিম্বিসাৰা ruled for 52 years from 544 BC to 492 BC. Capital of Haryanka dynasty Rajgriha, later Patliputra. So Haryanka dynasty প্ৰথম ৰাজধানীখন আছিলে প্ৰথমতে
ৰাজগৃহত প্ৰথম ৰাজধানী তাৰপিছত কি হ'ল পাটলিপুত্ৰলৈ উঠাই নিয়া হ'ল Bimbisara was imprisoned by his son Ajatasattu and murdered. The Haryanka dynasty যিজন ফাউণ্ডাৰ বিম্বিসাৰাক তেওঁৰে পুত্ৰ অজাতশত্ৰুৱে বন্দী কৰিছিল আৰু পিছত হত্যা কৰিছিল Next question Ajatasattu or Konika was son of Bimbisara. He built fort of Rajgriha and Watchfort. তো অজাতশত্ৰুৱে কি কৰিছিলে ৰাজগৃহ এণ্ড ৱাচফোৰ্ট বনাইছিলে তেওঁ আছিল বিম্বিসাৰাৰ পুত্ৰ He added Kasi and Vaishali to Magad. তেওঁ কাশী আৰু বেশালীক মগধৰ লগত যোগ দিছিলে Who killed Ajatasattu? So অজাতশত্ৰুক কোনে হত্যা কৰিছিল উদাইন He was son of Ajatasattu. অজাতশত্ৰুৰে পুত্ৰ উদাইনে অজাতশত্ৰুক হত্যা কৰিছিল Next question Who laid foundation of city Patliputra? Udain. So মই আগতে কৈ গৈছো প্ৰথম ৰাজধানী আছিল হাৰিয়াঙ্কা ডাইনাষ্টিৰ ৰাজগৃহৰ পৰা পাটলিপুত্ৰলৈ নিয়াৰ যেটো ফাউণ্ডেশ্যন হেতু কোনে কৰিছিল উদাইনে He shifted capital from Rajgriha to Patliputra. উদাইনে ৰাজগৃহৰ পৰা ৰাজধানী পাটলিপুত্ৰলৈ নিছিল Next question Who was Nagadasaka? So Nagdashaka কোন আছিল He was the last ruler of Haryanka dynasty. So Haryanka dynasty শেষৰজন ৰজা হ'ল Nagdasak. So আজি আমি Magad Empireৰ তিনিটা ruling dynasty বিষয়ে জানিলো আজিলৈ এইখিনি কোৱেশ্যনে গোটাইছিলো সো আপোনালোকৰ পৰামৰ্শবোৰ কমেন্ট সেকশনত জনালে উপকৃত হ'ম আৰু অশেষ ধন্যবাদ ভিডিওটো চোৱাৰ বাবে Thank you very much